নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে পুনৰবাৰ জ্ঞান মংগললৈ। আজি আমি আলোচনা কৰিম জ্ঞানপীঠ এৱাৰ্ডৰ বিষয়ে। জ্ঞানপীঠ এৱাৰ্ডৰ সম্পূৰ্ণ 1965 চনৰ পৰা 2021 চনলৈকে যোনে যোনে লাভ কৰিলে আৰু লগতে জ্ঞানপীঠ বঁটাৰ কেইটামান নাজানিবলগীয়া কথাও আমি লগতে আলোচনা কৰিম। প্ৰথমতে যদি আমি মন কৰোঁ, জ্ঞানপীঠ এৱাৰ্ড হৈছে ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান। আৰু দ্বিতীয়তে দ্য টাইমছ অফ ইণ্ডিয়া বাতৰি কাকতৰ প্ৰকাশক চাহু জৈন পৰিবাৰৰ দ্বাৰা গঠন কৰা এটা ট্ৰাষ্টৰ দ্বাৰা ভাৰতীয় জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়। তৃতীয়তে 1961 চনত প্ৰতিষ্ঠিত এই বঁটা 1962 চনত প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হয়। তাৰপিছত আহে এই বঁটা এজন সাহিত্যিকৰ সম্পূৰ্ণ সাহিত্য মূল্যায়ন কৰিহে প্ৰদান কৰা হয়। কোনো এখন কিতাপ বা তেনেধৰণে কোনো মূল্যায়ন কৰি পিনি তেওঁ প্ৰদান কৰা নহয়, সম্পূৰ্ণ সাহিত্যৰাজিৰ মূল্যায়ন কৰিহে এই বঁটা প্ৰদান কৰা হয়। ইংৰাজীকে ধৰি ভাৰতৰ যিকোনো আধুনিক ভাষাৰ সাহিত্যিক কৰ্মৰাজিৰ ওপৰত এই বঁটা প্ৰদান কৰা হয়। এতিয়া যদি আমি মন কৰোঁ জ্ঞানপীঠ এৱাৰ্ডৰ বিজয়ীসকল, একদম প্ৰথমতে যদি আমি মন কৰোঁ তেন্তে আছে জি শংকৰ কুৰুপ। 1965 চনৰ মালায়ালম ভাষাত আগবঢ়োৱা বৰঙণিৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়। তাৰপিছত আহে তাৰাশংকৰ বন্দ্যোপাধ্যায়। 1964 চনত বঙালী সাহিত্যত তেওঁ আগবঢ়োৱা অৱদানৰ ওপৰত এই বঁটা প্ৰদান কৰা হয়। তাৰপিছত আহে উমাশংকৰ যোশী। 1967 চনত গুজৰাটী ভাষাত তেওঁ প্ৰদান কৰা অৱদানৰ ওপৰত নিৰ্ভৰ কৰি এই বঁটা প্ৰদান কৰা হয়। 1968 চনত সুমিত্ৰানন্দ পন্ত হিন্দী ভাষাৰ আগবঢ়োৱা অৱদানৰ ওপৰত নিৰ্ভৰ কৰি এই বঁটা প্ৰদান কৰা হয়। তাৰপিছত আহে 1969 চনত ফিৰাক গৌৰৱপুৰী। উৰ্দু ভাষাত তেওঁ আগবঢ়োৱা বৰঙণিৰ ওপৰত এই বঁটা প্ৰদান কৰা হয়। তাৰপিছত আহে বিশ্বনাথ সত্যনাৰায়ণ। 1970 চনত তেলেগু সাহিত্যত তেওঁ আগবঢ়োৱা অৱদানৰ ওপৰত এই বঁটা প্ৰদান কৰা হয়। তাৰপিছত আহে 1971 চনত বিষ্ণুদেৱ। বঙালী ভাষাৰ তেওঁ আগবঢ়োৱা অৱদানৰ ওপৰত এই বঁটা প্ৰদান কৰা হয়। 1972 চনৰ ৰামাধাৰী সিং দিনকৰ। হিন্দী ভাষাত তেওঁ আগবঢ়োৱা অৱদানৰ ওপৰত এই বঁটা প্ৰদান কৰা হয়। 1973 চনত দত্তাত্ৰেয় ৰামচন্দ্ৰ বেণ্ডে। কন্নড় ভাষাত তেওঁ আগবঢ়োৱা বৰঙণিৰ ওপৰত এই বঁটা প্ৰদান কৰা হয়। 1973 চনত গোপীনাথ মহন্তী। উড়িয়া ভাষাত তেওঁ আগবঢ়োৱা বৰঙণিৰ ওপৰত এই বঁটা প্ৰদান কৰা হয়। 1974 চনত বিষ্ণু সখাৰাম খাণ্ডেকাৰ। মাৰাঠী ভাষাত আগবঢ়োৱা বৰঙণিৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়। 1975 চনত আকিলান। তামিল ভাষাত তেওঁ আগবঢ়োৱা বৰঙণিৰ ওপৰত এই ভাষা প্ৰদান কৰা হয়। আৰু এইডোখৰতে আমি মন কৰোঁ যদি 1974 চনত আশাপূৰ্ণা দেৱী। বাংলা ভাষাত তেওঁ আগবঢ়োৱা অৱদানৰ ওপৰত এই বঁটা প্ৰদান কৰা হয়। আৰু আশাপূৰ্ণা দেৱী হৈছে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা। তাৰপিছত আহে 1977 চনত কে শিৱৰাম কাৰান্থ। কন্নড় ভাষাত তেওঁ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়। সচ্চিদানন্দ হীৰানন্দ বাৎসায়ন। 1978 চনত হিন্দী ভাষাত তেওঁ আগবঢ়োৱা অৱদানৰ ওপৰত নিৰ্ভৰ কৰি এই বঁটা প্ৰদান কৰা হয়। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 1979 চনত অসমীয়া ভাষাত তেওঁ আগবঢ়োৱা অৱদানৰ ওপৰত এই বঁটা প্ৰদান কৰা হয়। আৰু এইখিনিতে মন কৰিবলগীয়া কথা হ'ল যে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হ'ল প্ৰথম অসমীয়া যি 1979 চনত জ্ঞানপীঠ বঁটা লাভ কৰে। এছ কে পট্টেকাত। 1980 চনত মালায়ালম ভাষালৈ আগবঢ়োৱা তেওঁ বৰঙণিৰ ওপৰত এই বঁটা প্ৰদান কৰা হয়। অমৃতা প্ৰীতম। 1981 চনত পাঞ্জাবী ভাষাত তেওঁ আগবঢ়োৱা বৰঙণিৰ বাবে এই বঁটা প্ৰদান কৰা হয়। 1982 চনত মহাদেৱী বৰ্মা। হিন্দী সাহিত্যত আগবঢ়োৱা তেওঁ বৰঙণিৰ বাবে এই বঁটা প্ৰদান কৰা হয়। 1983 চনত মাষ্টি ভেংকটেশ আয়েংগাৰলে। কন্নড় ভাষাত তেওঁ আগবঢ়োৱা বৰঙণিৰ বাবে এই বঁটা প্ৰদান কৰা হয়। ঢাকাজী শিৱসাগৰ পিল্লাইলে। 1984 চনত মালায়ালম ভাষালৈ তেওঁ আগবঢ়োৱা সাহিত্য কৰ্মৰাজিৰ ওপৰত এই বঁটা প্ৰদান কৰা হয়। 1985 চনত পন্নালাল পেটেললৈ গুজৰাটী ভাষাৰ সাহিত্যলৈ তেওঁ যি
অৱদান আগবঢ়াই লৈ তেওঁক এই বঁটা প্ৰদান কৰা হয়। সচিদানন্দ ৰাউত ৰায় 1986 চনত উড়িয়া ভাষা সাহিত্যলৈ তেওঁ যি অৱদান আগবঢ়াই তাক লৈ তেওঁ এই বঁটা প্ৰদান কৰা হয়। বিষ্ণু ভৱন শিৰৱাডকাৰ 1987 চনত মাৰাঠী সাহিত্যলৈ তেওঁ আগবঢ়োৱা অৱদানৰ ওপৰত এই বঁটা প্ৰদান কৰা হয়। তাৰপিছত 1989 চনত কাৰ্টুল হায়দৰলৈ উৰ্দু ভাষাৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়। VK গোকাক 1990 চনত কন্নড় ভাষাৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়। সুভাষ মুখোপাধ্যায় 1991 চনত বাংলা ভাষাৰ বাবে এই বঁটা প্ৰদান কৰা হয়। নৰেশ মেহতা 1992 চনত হিন্দী ভাষাৰ বাবে এই বঁটা তেওঁক প্ৰদান কৰা হয়। সীতাকান্ত মহাপাত্ৰ 1993 চনত উড়িয়া ভাষা সাহিত্যৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়। UR আনন্দমূৰ্তি 1994 চনত কন্নড় ভাষা সাহিত্যলৈ তেওঁ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়। MT বাসুদেৱন নাৰায়ণ 1995 চনত মালয়ালম ভাষা সাহিত্যলৈ তেওঁ আগবঢ়োৱা বৰঙণিৰ বাবে এই বঁটা প্ৰদান কৰা হয়। মহাশ্বেতা দেৱী 1996 চনত বাংলা সাহিত্যলৈ তেওঁ আগবঢ়োৱা অৱদানৰ বিষয়ক লৈ এই বঁটা প্ৰদান কৰা হয়। আলী চাৰ্দাৰ জাফৰী 1997 চনত উৰ্দু সাহিত্যলৈ তেওঁ আগবঢ়োৱা অৱদানৰ ওপৰত এই বঁটা প্ৰদান কৰা হয়। তাৰপিছতে আহে গিৰীশ কাৰ্নাড 1998 চনত কন্নড় ভাষা সাহিত্যলৈ তেওঁ যি অৱদান আগবঢ়াই তাক লৈ এই বঁটা প্ৰদান কৰা হয়। নিৰ্মল বৰ্ণা গুৰুদয়াল সিং 1999 চনত হিন্দী আৰু পাঞ্জাবীৰ বাবে এই দুইজন ব্যক্তিকে জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হয়। আৰু তাৰপিছতে আহে 2002-2000 চনত মামণি ৰয়ছম গোস্বামী অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা তেওঁ বৰঙণিৰ বাবে এই বঁটা প্ৰদান কৰা হয়। আৰু এইখিনিতে মন কৰিবলগীয়া কথা যে মামণি ৰয়ছম গোস্বামী হৈছে প্ৰথম অসমীয়া মহিলা যি জ্ঞানপীঠ বঁটা লাভ কৰে। তাৰপিছতে আহে 2001 চনৰ ৰাজেন্দ্ৰ কেশৱলাল শাহ গুজৰাটী ভাষা সাহিত্যৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়। জয়কান্তন 2002 চনত তামিল ভাষা সাহিত্যলৈ তেওঁ আগবঢ়োৱা বৰঙণিৰ বাবে এই বঁটা প্ৰদান কৰা হয়। বৃন্দা কৰন্দীকৰ 2003 চনত মাৰাঠী সাহিত্যলৈ তেওঁ আগবঢ়োৱা বৰঙণিৰ বাবে এই বঁটা প্ৰদান কৰা হয়। ৰহমান ৰাহি 2004 চনত তেওঁ কাশ্মীৰী সাহিত্যলৈ আগবঢ়োৱা বৰঙণিৰ বাবে এই বঁটা প্ৰদান কৰা হয়। কোঁৱৰ নাৰায়ণ 2005 চনত হিন্দী সাহিত্যলৈ আগবঢ়োৱা বৰঙণিৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়। ৰবীন্দ্ৰ কেলকাৰ আৰু সত্যব্ৰত শাস্ত্ৰী দুয়োকে 2006 চনত কোঙ্কণী আৰু সংস্কৃত ভাষাত আগবঢ়োৱা বৰঙণিৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়। UNV কুৰুক 2007 চনত মালয়ালম ভাষা সাহিত্যলৈ তেওঁ আগবঢ়োৱা অৱদানৰ ওপৰত নিৰ্ভৰ কৰি এই বঁটা প্ৰদান কৰা হয়। আখলাত মহম্মদ খান বা যাক চমুকৈ শ্বাহৰিয়াৰ বুলি কোৱা হয় 2008 চনত উৰ্দু সাহিত্যলৈ আগবঢ়োৱা বৰঙণিৰ ওপৰত এই বঁটা প্ৰদান কৰা হয়। অমৰকান্ত আৰু শ্ৰীলাল শুক্লালৈ 2009 চনত হিন্দী সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ ওপৰত এই বঁটা প্ৰদান কৰা হয়। চন্দ্ৰশেখৰ কম্বাৰ 2010 চনত কন্নড় ভাষালৈ আগবঢ়োৱা বৰঙণিৰ বাবে এই বঁটা প্ৰদান কৰা হয়। প্ৰতিভা ৰায় 2011 চনত উড়িয়া সাহিত্যলৈ আগবঢ়োৱা বৰঙণিৰ বাবে এই বঁটা প্ৰদান কৰা হয়। ৰাভৰি ভাৰদ্বাজলৈ 2012 চনত তেলেগু সাহিত্যলৈ আগবঢ়োৱা বৰঙণিৰ বাবে এই বঁটা প্ৰদান কৰা হয়। কেদাৰনাথ সিং 2013 চনত হিন্দী সাহিত্যলৈ আগবঢ়োৱা তেওঁৰ বৰঙণিৰ বাবে এই বঁটা প্ৰদান কৰা হয়। লগতে ভালচন্দ্ৰ নেমাডে 2014 চনত মাৰাঠী সাহিত্যলৈ আগবঢ়োৱা বৰঙণিৰ বাবে এই বঁটা তেওঁক প্ৰদান কৰা হয়। ৰঘুবীৰ চৌধুৰীলৈ 2015 চনত গুজৰাটী ভাষা সাহিত্যলৈ তেওঁ কৰা অৱদানৰ ওপৰত এই বঁটা প্ৰদান কৰা হয়। 2016 চনত শংখ ঘোষক বাংলা সাহিত্যলৈ আগবঢ়োৱা তেওঁ বৰঙণিৰ ওপৰত এই বঁটা প্ৰদান কৰা হয়। কৃষ্ণা চেউপ্তি 2017 চনত হিন্দী ভাষালৈ তেওঁ আগবঢ়োৱা বৰঙণিৰ ওপৰত এই বঁটা প্ৰদান কৰা হয়। অমিতাভ ঘোষ 2018 চনত ইংৰাজী সাহিত্যলৈ আগবঢ়োৱা বৰঙণিৰ বাবে এই বঁটা তেওঁক প্ৰদান কৰা হয়। আৰু এইখিনিতে মন কৰিবলগীয়া এটা কথা যে অমিতাভ ঘোষে হৈছে প্ৰথম ভাৰতীয় যি প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী যি ইংৰাজী ভাষাক লৈ জ্ঞানপীঠ বঁটা বিজয়ী হৈছিল। তাৰপিছতে আহে অকৃত্ৰিম অচ্যুতম নম্বুথিৰী 2019 চনত মালয়ালম ভাষা সাহিত্যলৈ আগবঢ়োৱা তেওঁৰ বৰঙণিৰ বাবে এই বঁটা তেওঁক প্ৰদান কৰা হয়। তাৰপাছতে আহে নীলমণি ফুকন
2020 চনত অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা বৰঙণিৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়। আৰু শেষত 2021 চনত দামোদৰ মাউজীলৈ 2021 চনত কোঙ্কণী ভাষা সাহিত্যলৈ আগবঢ়োৱা তেওঁ অৱদানৰ ওপৰত নিৰ্ভৰ কৰি এই বঁটা তেওঁক প্ৰদান কৰা হয়। তেন্তে আজিলৈ ইমানতে সামৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই উপকৃত হ'ল। আগলৈও এনেধৰণৰ ভিডিঅ'সমূহ এই চেনেলটোত পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো যদি চাই সঁচাকৈ উপকৃত হ'ল তেনেহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।